নমস্কাৰ আৰু গুড মৰ্ণিং আপোনাৰ এতিয়া সময় হৈছে 7:30 আৰু এতিয়া মই ফেচবুকটো চাই থাকোঁতে এটা খুবেই ভাল খবৰ পালোঁ যিটো খবৰ আপোনালোকে হয়তো থাম্বনেইলখন চাই গম পাইছে আপোনালোকে ইতিমধ্যে বহুত আগ্ৰহেৰে বাট চাই আছিল D.el.ed এন্ট্ৰেন্স কেতিয়া আহিব আৰু নহ'ব বুলি ভাবিছিল বহুতে বৰ্তমান মনৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈ আছিল যে D.el.ed এন্ট্ৰেন্স 2023 পৰা নহয় গতিকে বহুতে ভিডিঅ' বনাইছিল নহয় বুলি কিন্তু ফাইনেলি আজি এছিয়াটিৰ ফালৰ পৰা এখন নটিচ আহি গ'ল যে D.el.ed এন্ট্ৰেন্সৰ ওপৰত কেতিয়া হ'ব এক্সাম কেতিয়া হ'ব সম্পূৰ্ণ তথ্য দিছে গতিকে ৰিজাল্টটো দিছে কেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব গতিকে খবৰটো পাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ষ্টাৰ্টিং অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং হ'ব আজিৰে পৰা 25 জুলাইৰ পৰা 14 আগষ্টলৈকে আৰু যোনটো আমাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে 1 ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আপোনালোকৰ আৰু এক্সাম হ'ব 10 ছেপ্টেম্বৰ আৰু ৰিজাল্ট দিব 20 ছেপ্টেম্বৰত আৰু এবাৰ এপ্লিকেশ্যন ফিজটো হৈছে 600 গতিকে মই আপোনালোকৰ ভিডিঅ'টোৰ শেষত নটিচখন শ্বেয়াৰ কৰিম গতিকে নটিচখন আপোনালোকে চাই ল'ব গতিকে খবৰটো পাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব যিসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে D.el.ed এন্ট্ৰেন্স দিম বুলি এইসকল শিক্ষাৰ্থীৰ বাবে খুবেই বেছি ভাল খবৰ গতিকে সঁচাই খুবেই ভাল এটা খবৰ বহুতে নহয় বুলি ভাবি আছে বহুতে কৈ আছে নহ'ব বুলি কিন্তু ফাইনেলি এছিয়াটিৰ ফালৰ পৰা আহি গ'ল নটিচ গতিকে আপোনালোকে জল্দি এপ্লাই কৰি লওক যিসকলে ভাবি আছে কৰিম বুলি গতিকে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'